পিঁয়াজ দুটা মই কাটি লৈছোঁ, লগতে মই বিলাহী দুটাও কাটি লৈছোঁ। বিলাহী দুটা কাটি মই অলপ বাদামটো মই ভাজি ল'ম। বাদামটো অলপ ভাজি লৈ তাতে অলপ শুকান নৰসিংহ পাত দি দিছোঁ। ভাজি মই এতিয়া তেল দি মই বিলাহী আৰু পিঁয়াজটো পাঁচফোৰণ দি মই ভাজি লৈছোঁ। অলপ গৰম হ'লেই হ'ব, বেছি দেৰি ভাজিব নালাগে। অলপ ভাজি লোৱাৰ পাছতে মই বিলাহী আৰু পিঁয়াজটোত নিমখ আৰু হালধিয়ে দিছোঁ, বেলেগ একো দিয়া নাই। নিমখ হালধিটো দি অলপ দেৰি ভাপত গৰম হ'বলৈ দি মই মিক্সিত পিচি দিম। গোটেইখিনি মিলাই বাদাম, নৰসিংহ, নহৰু আৰু লগতে মই দি দিম নাৰিকল কেইটুকুৰামান, এইফালে ভোট জলকীয়া লগতে এইবোৰ জাতি জলকীয়াও দি দিছোঁ, লগত চানা কেইটামানো দি দিছোঁ। খাই যে কিমান সোৱাদ লাগিব। মিক্সিত ঘূৰাই দিলেই হৈয়ে গ'ল সাধাৰণভাৱে এটা ধুনীয়া জুতি লগা চাটনি। ভাতৰ লগত একো যদি খাবলৈ নাথাকে মই এনেকৈয়ে বনাই খাওঁ, আপোনালোকেও বনাই খাব, ইমান ভাল লাগে। একদম নিৰামিষকৈ ভাতকেইটা খাই বহুত মজা লাগে। এইটো প্ৰথম খাম। এইটো তিতা ভেকুৰী বইল কৰি লৈছোঁ। এইখিনিতো বনোৱা দেখিছেই, বিলাহী, বাদাম, নহৰু, পিঁয়াজ দি পিনি চাটনি বনাইছোঁ। এইখিনি ৰঙালাও ভাজি আৰু এইখিনি কচু পিটিকা। এয়া আজি আমাৰ ৰাতিৰ সাজটো খাবলৈ লৈছোঁ আৰু দেই। মই বনোৱা চাটনিখিনি খাই কেনেকুৱা লাগিছে কমেণ্ট কৰা আকৌ। ধুনীয়া। হা? ধুনীয়া? অতি সুন্দৰ খাইছে দেই। এয়া মই বনোৱা চাটনি, বিলাহী, বাদাম, নাৰিকল, নৰসিংহ, শুকান নৰসিংহ, শুকান ভাত খাই